নমস্কাৰ 365 নিউজ ইণ্ডিয়াৰ সমূহ দৰ্শকক আমাৰ এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ এই বিশেষ অনুষ্ঠানত আমি এগৰাকী ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী বিশেষ ব্যক্তিক আমাৰ অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাইছোঁ। তেখেত হৈছে ফুলনি সমষ্টিৰ বিজেপি প্ৰাৰ্থী শ্ৰী কাংবুৰা কিলিং। তেখেতক আপোনালোকৰ আগত পৰিচয় কৰাই দিব বিচাৰিছোঁ। এয়া মোৰ কাষত আছে শ্ৰী কাংবুৰা কিলিং, ফুলনি সমষ্টিৰ বিজেপি প্ৰাৰ্থী। যিহেতুকে আগন্তুক 8 জুনত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে, সেই সংক্ৰান্তত আজি আমি ফুলনি সমষ্টিৰ বিজেপি প্ৰাৰ্থী শ্ৰী কাংবুৰা কিলিং ডাঙৰীয়াৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। এই সংক্ৰান্তত তেখেতৰ মনৰ অনুভৱ জানিবলৈ চেষ্টা কৰিম। তেখেতে ফুলনি সমষ্টিৰ বাবে তেখেতৰ পৰিকল্পনা কেনেকুৱা ধৰণৰ, তেখেতৰ লক্ষ্য কেনেধৰণৰ, এই সকলো কথাখিনি আমি আপোনালোকৰ ওচৰত জনাবলৈ চেষ্টা কৰিম। আহকচোন আমি প্ৰাৰ্থীগৰাকীৰ ওচৰলৈ যাওঁ তেখেতৰ মনৰ ভাৱ জানিবৰ বাবে। নমস্কাৰ কিলিং ডাঙৰীয়া। নমস্কাৰ। আপুনি কওক, আপুনি ফুলনি সমষ্টিৰ পৰা আপুনি নিৰ্বাচিত প্ৰাৰ্থী হিচাপে আপোনাক বিজেপি দলে আপোনাক নিৰ্বাচন কৰিছে, এই সংক্ৰান্তত আপুনি কি ক'ব বিচাৰে? বিজেপিৰ সংগঠন, বিজেপিৰ গভৰ্ণমেণ্ট বা বিজেপিৰ চৰকাৰে কাৰ্বি আংলঙৰ টীম সৈতে আলোচনা কৰা, সেই আলোচনা কৰা মোকে প্ৰাৰ্থিত্ব হিচাপে কেণ্ডিডেট দি দিছে। গতিকে সেই কেণ্ডিডেট কিহৰ কাৰণে দিছে, এইটো এটা মুখ্য কাৰণ হৈছে যে কাৰ্বি আংলঙৰ পৰম্পৰা আগৰ পৰা ৰাইজৰ কাম কৰা, লিপ্ত হৈ থকা আৰু পাৰ্টি প্ৰিন্সিপলত ভালদৰে কাম কৰা আৰু পাৰ্টি প্ৰিন্সিপল মানা, পাৰ্টিৰ নিৰ্দেশ মতে কাম কৰা, সেইলৈহে মোক কেণ্ডিডেট ছিলেকশ্যন কৰা হৈছে। আৰু মোৰ যিটো নেকি নিয়ম, যিটো নেকি কাৰ্বি আংলঙৰ টীম, বিজেপিৰ টীম, কাৰ্বি আংলঙৰ টীম, যি টীমে নেকি মোক মনোনীত কৰিছে, সেইটো কাৰণেহে। আৰু মই দুখীয়া ৰাইজৰ কাৰণে যিটো কৰিবলগীয়া আছে, মই স্কুলিং লাইফৰ পৰাও স্কুলিং লাইফতো মই ৰাইজৰ কাৰণে বহুত কাম কৰিছোঁ আৰু কলেজ লাইফতো মই ৰাইজৰ কাম কৰিছোঁ। আৰু সেই সময়ৰ পৰা 86ৰ পৰা আৰম্ভ কৰি কলেজ লাইফ 86ৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে মই ৰাইজৰ কাম কৰি আছোঁ। সেইকাৰণে মোক কেণ্ডিডেট হিচাপে ছিলেক্ট কৰা হৈছে। আৰু মই মানুহক বহুত মৰম কৰোঁ। দুখীয়াৰ অৰ্থনৈতিক উন্নতিৰ কাৰণে মই বিনামূলীয়া হিচাপেও নিজে কৰ্ম কৰি মই কাম কৰি আগবাঢ়ি আহিছোঁ। যেনিবা মোৰ গাঁৱত ফুলনি মিজুতৰণ গাঁও হয়, মিজুতৰণ গাঁৱৰ স্কুলিং লাইফতো মই বিনা টকা, বিনা কেপিটেলত মই কৰ্ম কৰি ৰাইজৰ কাৰণে ডাঙৰ এটা ধান ভঁৰাল কাম কৰি থৈ দিছোঁ। সেইবোৰ কাৰ্যকলাপ দেখি মোক বিজেপি গভৰ্ণমেণ্টে মোক কেণ্ডিডেট ছিলেক্ট কৰা হৈছে। হয়, সেয়া তেখেতে বহুত গুৰুত্বপূৰ্ণ কথা ক'লে। যিহেতুকে তেখেতে অতীজৰে পৰাই তেখেতে পঢ়া অৱস্থাৰ দিনৰ পৰাই, যেতিয়া তেখেতে স্কুলত পঢ়ি আছিলে, কলেজত পঢ়ি থকা ছাত্ৰ অৱস্থাৰ দিনৰ পৰাই তেখেতে ৰাইজৰ বাবে, বিশেষকৈ দৰিদ্ৰ দুখীয়া ৰাইজৰ বাবে, তেখেতসকলে সমাজৰ বাবে তেখেতে বহুতখিনি অৱদান আগবঢ়াইছে বুলি তেখেতে আমাক জানিবলৈ দিলে। তেখেতৰ এই অৱদান সঁচাকৈয়ে চিৰস্মৰণীয় হৈ ৰ'ব, কাৰ্বি আংলংবাসী ৰাইজৰ মাজত চিৰদিন চিৰস্মৰণীয় হৈ ৰ'ব। তেখেতৰ যি বিজেপিৰ যি লক্ষ্য উদ্দেশ্য, তেখেতক যি প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে, এই ফুলনি সমষ্টিৰ পৰা তেখেতক এগৰাকী প্ৰাৰ্থিত্ব দিয়া হৈছে, এই ক্ষেত্ৰত তেখেতে জানিবলৈ দিলে তেখেতে সুখী, আনন্দিত হৈছে বুলি। এই সংক্ৰান্তত আমি তেখেতৰ পৰা জানিব বিচাৰিম। কওকচোন, আপুনি যিহেতুকে আপুনি আগন্তুক নিৰ্বাচনৰ বাবে আপুনি বিজেপিৰ প্ৰাৰ্থী, এতিয়া আপোনাৰ সন্মুখত ফুলনি সমষ্টিৰ আপোনাৰ পৰিকল্পনা, আপোনাৰ ভৱিষ্যত পৰিকল্পনা, আপুনি বিজেপিৰ প্ৰাৰ্থী হিচাপে আপোনাক প্ৰাৰ্থিত্ব দিয়া হৈছে, আপুনি প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আপুনি সাজু হৈছে। এই সংক্ৰান্তত আপুনি ভৱিষ্যত পৰিকল্পনা আপোনাৰ কেনেকুৱা ধৰণৰ? ভৱিষ্যত পৰিকল্পনা এইটোৱেই, মোক প্ৰাৰ্থিত্ব হিচাপে কেণ্ডিডেট দিয়া হৈ গ'ল। গতিকে ভৱিষ্যতো মই দুখীয়া ৰাইজক আগবঢ়াবৰ কাৰণে, দুখীয়া ৰাইজক উন্নতিৰ কাৰণে ভৱিষ্যতো মই কৰি থাকিম। আৰু গভৰ্ণমেণ্টৰ যিখিনি ফেচিলিটি আছে, যিখিনি
কাম আছে, যিখিনি কাজ আছে, কাজবিলাকৰ মই ৰাইজক প্ৰদান কৰিম আৰু ডেভেলপমেণ্টৰ যিমানখিনি পাৰোঁ মই দুখীয়া ৰাইজক প্ৰদান কৰিম আৰু কৰিব পৰা, কৰিব নোৱাৰা গোটেইখিনি চালি জাৰি চাই মই কাম কৰিম। হয়, ধন্যবাদ। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন জিকি অহাৰ পিছত আপোনাক দলে যদি নিৰ্বাচন কৰি আপোনাক যদি কোনো এটা বিভাগত আপোনাক এগৰাকী কাৰ্যবাহী সদস্য হিচাপে আপোনাক যদি দায়িত্ব প্ৰদান কৰা হয়, আপুনি আপোনাৰ ফুলনি সমষ্টিৰ কাৰ্বি আংলঙৰ বিভিন্ন ঠাইৰ লগতে ফুলনি অঞ্চলৰ আজিৰ তাৰিখত এক বৃহৎ সমস্যা হৈছে নিবনুৱা সমস্যা। এই নিবনুৱা সমস্যাৰ বাবে আপোনাৰ পৰিকল্পনা কেনেকুৱা ধৰণৰ হ'ব? যিহেতুকে আমাৰ নিবনুৱা সমস্যাই আমাৰ সমাজখনক একফালৰ পৰা কোঙা কৰি পেলাইছে। দিনক দিনে ল'ৰা ছোৱালী পঢ়া শুনা কৰি ওলাই আহিছে, স্কুল কলেজ পাছ কৰি ওলাই আহিছে, কিন্তু তেওঁলোকে চাকৰি বাকৰিৰ ক্ষেত্ৰত হওক, বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত হওক, তেখেতসকলে কোনো নিৰ্দিষ্টকৈ নিজাকৈ কৰিবলৈ তেওঁলোকৰ ধন টকা পইচাৰ অভাৱ। এই ক্ষেত্ৰত ফুলনি সমষ্টিৰ প্ৰাৰ্থীগৰাকী কাংবুৰা কিলিং ডাঙৰীয়াই কি ক'ব বিচাৰে আহকচোন। মই জিকাৰ পিছত যদি মই মানে যিমানখিনি শক্তি, যিমানখিনি মই গভমেণ্টৰ যিটো ফেচিলিটি আছে, গোটেই ফেচিলিটিৰ মই ৰাইজক মানে উন্নতিকৰণৰ কাৰণে কাম কৰিম আৰু যোনে যি ধৰণৰ কেপাচিটি আছে সেই কেপাচিটি মানে মই প্ৰদান কৰিম। নিবনুৱা সমস্যাৰ ক্ষেত্ৰত আপোনাৰ পৰিকল্পনা কেনেকুৱা? নিবনুৱা সমস্যাৰ কাৰণে মই যিমানখিনি গভমেণ্টৰ তৰফৰ পৰা যিমানখিনি চ'ৰ্চ আছে সেই চ'ৰ্চটো মই মানে উন্নতৰ কাৰণে আগবঢ়াই দিম ৰাইজক। আৰু খেতিয়কবিলাকৰ কাৰণেও মই গোটেইখিনি খেতি কৰা কামখিনি মই আগবঢ়াই দিম, অৱদান দিম। আৰু মই অকল সিহঁতক অৱদান দিয়া নহয়, মই নিজেও উঠি পৰি কাম কৰিব পাৰোঁ, কাৰণ মোৰ সৰুকালৰ পৰা অভ্যাস আছে আৰু মোৰ কৰ্মলিপ্ত মানুহ হয়। সেইকাৰণে মই উঠি পৰি লাগি সিহঁতৰ লগতো কাম কৰিব পাৰোঁ। শিক্ষাৰ ক্ষেত্ৰত ফুলনি সমষ্টিৰ শিক্ষাৰ ক্ষেত্ৰত কাৰ্বি আংলঙৰ যোৱা কেইবছৰত আমি দেখিবলৈ পাইছোঁ, যোৱা কেইবছৰত কাৰ্বি আংলঙৰ শিক্ষাৰ হাৰ অতি নিম্ন। মেট্ৰিক পৰীক্ষাই কওক বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাই কওক, অতি নিম্নমানৰ আছিলে। কিন্তু কাংবুৰা কিলিং ডাঙৰীয়াৰ মনৰ পৰা আমি জানিব বিচাৰিম, ইলেকশ্যনত তেখেতে আগন্তুক নিৰ্বাচনত বিজয়ী হৈ অহাৰ পিছত তেখেতৰ শিক্ষাৰ ক্ষেত্ৰত তেখেতৰ ল'বলগীয়া বা তেখেতে কৰিবলগীয়া পৰিকল্পনা কেনেকুৱা ধৰণৰ জানিব বিচাৰোঁ। শিক্ষা ক্ষেত্ৰত মানে মই এইটোৱে বিচাৰিছোঁ যে যিমানখিনি আমাৰ গভমেণ্টে যদি সেইটো ফেচিলিটি বা সেইটো স্কিম যদি ওলাই যায় বা প্ৰদান কৰে, তেনেহ'লে মই ৰাইজক ষ্টুডেণ্টক সহায় কৰাটো মই একদম পূৰা মনত মানে ৰৈ গৈছে। মই সিহঁতক আগবঢ়াই দিম আৰু লগতে সিহঁতকো মই উৎসাহ উদ্দীপনা দিবলৈ বিচাৰিছোঁ, যাতে স্কুলটো ভালদৰে পঢ়ে ল'ৰা ছোৱালীবিলাকে আৰু গভমেণ্টৰ ফেচিলিটিও সিহঁতক মই ভালদৰে প্ৰদান কৰি দিম। যিহেতুকে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, লগতে আপোনাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতসকলে শিক্ষাৰ ক্ষেত্ৰত, নিবনুৱা সমস্যাৰ ক্ষেত্ৰত বিভিন্ন আঁচনি লৈছে। এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে? আপুনি বিজয়ী হোৱাৰ পিছত আপোনাৰ কেনেকুৱা ধৰণৰ আঁচনি হ'ব? সেইটো মানে আমাৰ আছামৰ চিফ মিনিষ্টাৰ বা প্ৰাইম মিনিষ্টাৰ যিটো আঁচনি লৈছে, সেই আঁচনিৰ প্ৰাইম মিনিষ্টাৰ বা আছামৰ চিফ মিনিষ্টাৰে সেই আঁচনিটো গোটেই দুখীয়া ষ্টুডেণ্টবিলাকক, ছাত্ৰ ছাত্ৰীবিলাকক যি ধৰণৰ প্ৰদান কৰিছে, মই সেই ধৰণৰ আমাৰ গভমেণ্টৰ পৰা যিখিনি ফেচিলিটি আহে সিহঁতকো মই প্ৰদান কৰিম। আৰু সিহঁতক মানে যিমানখিনি পাৰোঁ মানে গভমেণ্ট স্কুলত মানে স্কুলিং কৰিবৰ কাৰণে মই চেষ্টা কৰিম আৰু সেই ফেচিলিটিও আমি উপকৃত কৰিব পাৰিম। হয়, ধন্যবাদ কিলিং ডাঙৰীয়া, বহুত গুৰুত্বপূৰ্ণ কথা, বহুতখিনি মূল্যৱান কথাই জানিবলৈ দিলে। এই সংখ্যাত আৰু এষাৰ কথা তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। আগন্তুক নিৰ্বাচনত জয়ী হৈ অহাৰ পিছত যিহেতুকে তেখেতে বিজয়ী হোৱাৰ কথা ঘোষণা কৰিছে তেখেতে বিপুল ভোটত, কিন্তু এতিয়া তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম, আপুনি আপোনাৰ ফুলনি সমষ্টিৰ পৰা যিহেতুকে আপুনি বিজেপিৰ এগৰাকী প্ৰাৰ্থী, আপোনাৰ সন্মুখত প্ৰতিদ্বন্দ্বী হিচাপে আপুনি কাক আপুনি ভাবে? আপোনাৰ প্ৰতিদ্বন্দ্বী হিচাপে, অপনেণ্ট হিচাপে? অপজিশ্যন আপোনাৰ প্ৰতিদ্বন্দ্বী? মোৰ প্ৰতিদ্বন্দ্বী অপজিশ্যনটো এতিয়া দেখা পোৱা নাই। যিবিলাক আছিলে যেনেবা SD হওক, চিপাহীমেল হওক, কংগ্ৰেছ হওক, গোটেইখিনি মানে মোৰ
বিকল্প হিচাপ থাকিলেও সিহঁতে আগবাঢ়িব নোৱাৰে, কাৰণ এতিয়া কংগ্ৰেছৰ ভাঙোন সৃষ্টি হৈ গ'ল আৰু SDC ছাপোৰ্ট কৰা সংখ্যা কমি গ'ল আৰু CPIMLটো নাই বুলি ক'ব পাৰে, আৰু এটা আম পাৰ্টি সিহঁততো নাই বুলি ক'ব পাৰে। কিন্তু এতিয়া গোটেইখিনি ৰাইজ আমাৰ ফুলনি সমষ্টি মানে বিজেপিৰ ফালৰ আগবাঢ়ি আহিছে। হয়, ধন্যবাদ। আপুনি কিলিং ডেক, আৰু শেষত মই আপোনাক আৰু এটা কথা জানিব বিচাৰোঁ আপোনাৰ পৰা। আপুনি কিমান শতাংশ, কিমান আপুনি ভোটত জিকি আহিম বুলি, বিজয়ী হ'ম বুলি আপুনি আশা কৰে? লয়েষ্ট হ'লেও মই 65 নহ'লে 70 এইটোৰ মাজতে মই জিকিম। কিন্তু অন্য পাৰ্টিটো মই দেখাই নাই, মোৰ লগত টক্কৰ কৰিবলৈ এই ফুলনিত দেখাই নাই। তাৰমানে আপুনি ক'ব বিচাৰে যে আপোনাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব পৰা তেনেকুৱা প্ৰাৰ্থী বৰ্তমান ফুলনি সমষ্টিত আপোনাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে তেওঁলোকে নাই। হয়, সেয়া আছিল ফুলনি সমষ্টিৰ বিজেপি প্ৰাৰ্থী শ্ৰী কাংগুৰা কিলিং ডাঙৰীয়া। তেখেতে বিজেপি প্ৰাৰ্থীৰ হৈ তেখেতে ফুলনি সমষ্টিৰ এগৰাকী বিজেপি দলৰ পৰা তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছে। আগন্তুক কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছে। আগন্তুক কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত ফুলনি সমষ্টিৰ পৰা বিজেপি দলৰ হৈ তেখেতে বিপুল ভোটত জয়ী হৈ অহাৰ কথা ঘোষণা কৰিছে। বিপুল ভোটত জয়ী হৈ আহিব বুলি তেখেতে দাবী কৰিছে। ইতিমধ্যে 365 নিউজ ইণ্ডিয়াৰ সমূহ দৰ্শকক তেখেতে বহুখিনি মূল্যৱান কথাই জনালে। আমিও 365 নিউজ ইণ্ডিয়াৰ লগতে সমূহ কাৰ্বি আংলংবাসী ৰাইজৰ হৈ আমিও তেখেতৰ প্ৰতি শুভেচ্ছা তথা অভিনন্দন জনাইছোঁ। আগন্তুক নিৰ্বাচনত তেখেতে বিপুল ভোটত বিজয়ী হৈ আহক আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদত তেখেতৰ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ গঠন হোৱাৰ পিছত তেখেতৰ যি মনৰ পৰিকল্পনা ফুলনি সমষ্টিৰ বাবে, তেখেতৰ নিজৰ সমষ্টিটোৰ বাবে তেখেতে যিখিনি কাম কৰিম বুলি মনত বহু দিনৰে পৰা, বহু বছৰে পৰা পুহি ৰাখিছে, সেই কামখিনি কৰিবলৈ যাতে তেখেতে মনত উৎসাহ পায়, আগবাঢ়ি যাব পাৰে, সেয়াই আমি কামনা কৰিলোঁ। 365 নিউজ ইণ্ডিয়াৰ তৰফৰ পৰা আমি তেখেতলৈ আন্তৰিক অভিনন্দন জনাইছোঁ আৰু আজি আমাৰ অনুষ্ঠান এইখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ। কাৰ্ডম।